যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত 2001 চনৰ পৰা 2020 চনলৈ মেট্ৰিক পৰীক্ষাত অহা জতুৱা ঠাঁচসমূহৰ উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। এই ভিডিঅ'টো তোমালোকৰ বাবে বহুত প্ৰয়োজনীয়, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। 1 নম্বৰটো চোৱা, আকাশ কুসুম। আকাশ কুসুম যেতিয়া তোমালোক বাক্য এটা লিখিবলৈ দিয়ে অৰ্থপূৰ্ণ বাক্য এটা, তেতিয়া বাক্যটোৰ অৰ্থটো শব্দটোৰ যিটো দিয়ে সেই শব্দটোৰ অৰ্থটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা যদিহে পাৰা। আকাশ কুসুম শব্দটোৰ অৰ্থ হৈছে অস্বাভাৱিক কল্পনা বা মিছা মনৰ কল্পনা ভাৱনা। এনেদৰে লিখিবা, ধ্ৰুৱই বিক্ৰমক বহুত বুজাইছিল যে আকাশ কুসুম হৈ কাম বন নকৰি ঘূৰি ফুৰিলে জীৱনত উন্নতি কৰিব নোৱাৰি। 2010 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিলে। তাৰপিছত চোৱা 2 নম্বৰ, হাতত খাৰে ভৰিত খাৰে। এনে কোনো সাৰ সুৰ নোহোৱাকৈ এনেদৰে লিখিবা, ধ্ৰুৱই শুই থাকোঁতে চোৰটোৱে হাতত খাৰে ভৰিত খাৰে ঘৰৰ মূল্যৱান বস্তুবোৰ লৈ গ'ল। 2004 চনৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছিলে। আৰু টোপাই বুৰমাৰ। টোপাই বুৰমাৰ শব্দটোৰ অৰ্থ হৈছে থিতাতে মিছা মতা। এনেদৰে লিখিবা, ধ্ৰুৱই পৰীক্ষাৰ সময়ত মোক সহায় কৰিম বুলি কথা দিছিল যদিও সময়ত টোপাই বুৰ মাৰিলে। এই কুৱেশ্যনটো 2006 লগতে 2014 চনৰ মেট্ৰিক পৰীক্ষাতো আহিছিলে। তাৰপিছত চোৱা, নাকত তেল দি খোৱা। নাকত তেল দি খোৱা শব্দটোৰ অৰ্থ হৈছে চিন্তাহীন লোক। মানে চিন্তাহীন লোক মানে কি, যাৰ কোনো ধৰণৰ চিন্তা ভাৱনা নাই বা কোনো চিন্তা ভাৱনা নকৰাকৈ থকা লোক। গতিকে লিখিবা এনেদৰে, বহাগ মাহৰ পৰা ধ্ৰুৱৰ পৰীক্ষা তথাপিও সি নাকত তেল দি শুই আছে। মানে কোনো চিন্তা ভাৱনা নোহোৱাকৈ সি শুই আছে। তাৰপিছত চোৱা, অজিন পাতকী। অজিন পাতকী শব্দটোৰ অৰ্থ হৈছে দন্দুৰা মানুহ। গতিকে 2003 চনৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছিলে। বাক্যটো এনেদৰে লিখিব পাৰা, অজিন পাতকী লোকে সহজে কাৰো সমাদৰ লাভ নকৰে। তাৰপিছত চোৱা, ঘৰ পতা। ঘৰ পতা শব্দটোৰ অৰ্থ হৈছে সংসাৰ পতা বা বিয়া বাৰু গড়। এনেদৰে লিখিবা, সময় থাকোঁতে ঘৰখন পতাৰ বাবে ধ্ৰুৱক মোমায়েকে পৰামৰ্শ দিছিল। তাৰপিছত চোৱা, মন বান্ধ খা। মন বান্ধ খা শব্দটোৰ অৰ্থ হৈছে মন স্থিৰ কৰা। বাক্যটো লিখিবা এনেদৰে, আগতে মনটো বান্ধ খুৱাই ল, তেহে পঢ়াত সফল হ'ব পাৰিবি। 2014 চনৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছিলে। তাৰপিছত চোৱা, আলাসৰ লাড়ু। আলাসৰ লাডু মানে অতি মৰমৰ। 2018 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিলে। বাক্য ৰচনা কৰিবলৈ দিছিলে। এনেদৰে লিখিব পাৰা, আইতাকৰ কাৰণে মাক বাপেক নোহোৱা নাতিনীজনী আলাসৰ লাডু। তাৰপিছত হাত টান। হাত টান মানে হৈছে কৃপণ। এতিয়া বাক্যটো এনেদৰে লিখিব পাৰা, বিক্ৰমৰ দৰে হাত টান মানুহক পইচা ধাৰলৈ দিয়াটোৱে ভুল। মানে কৃপণ মানুহক পইচা ধাৰলৈ দিয়াটোৱে ভুল। এইটো 2003 লগতে 2005 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। তাৰপিছত চোৱা, আচলৰ ধন। আচলৰ ধন শব্দটোৰ অৰ্থ হৈছে অতি মৰম আদৰৰ। ইয়াৰ এনেদৰে লিখিব পাৰা, নাতি ল'ৰাটো বুঢ়ী মাকৰ আচলৰ ধন। 2020 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিলে। তাৰপিছত চোৱা, বুকুৰ কুটুম। বুকুৰ কুটুম শব্দটোৰ অৰ্থ হৈছে অতিকৈ আপোন। 2001 লগতে 2002 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিলে। এনেদৰে লিখিব পাৰা, বিক্ৰম মোৰ বুকুৰ কুটুম আছিল, মানে অতিকৈ আপোন আছিল। তাৰপিছত চোৱা, উলহ মালহ। উলহ মালহ শব্দটোৰ অৰ্থ হৈছে ৰং ধেমালি। এনেদৰে লিখিব পাৰা, বহু বছৰৰ মূৰত বিদেশৰ পৰা ধ্ৰুৱজ্যোতি নিজৰ ঘৰলৈ অহাৰ পিছত ঘৰখনত উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। গতিকে এই কুৱেশ্যনটো 2009, 2016 লগতে 2017 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল। তোমালোকক যদি এই PDF লাগে, তোমালোকে ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নম্বৰটোত মেছেজ কৰিলে PDF তোমালোকে পাই যাবা। নেক্সট, পেটে ভাতে খা। পেটে ভাতে খা শব্দটোৰ অৰ্থ হৈছে কোনো ৰকমে খাই বৈ চলি থকা। এনেদৰে লিখিব পাৰা, দেউতাকৰ মৃত্যু হোৱাৰ পিছত কোনোমতে পেটে ভাতে খাই বিক্ৰমহঁত জীয়াই আছিল। এই কুৱেশ্যনটো 2004 লগতে 2007 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল। তাৰপিছত চোৱা, হাতলৰ। হাতলৰ শব্দটোৰ অৰ্থ হৈছে চোৰ স্বভাৱৰ। এনেদৰে লিখিব পাৰা, হাতলৰ স্বভাৱৰ বাবেই বিক্ৰমক কোনেও ভাল নাপায়। মানে চোৰ স্বভাৱৰ বাবে বিক্ৰমক কোনেও ভাল নাপায়। 2001 লগতে 2013 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। তাৰপিছত চোৱা, ভিৰাই লৰমাৰ। ভিৰাই লৰমাৰ শব্দটোৰ অৰ্থ হৈছে ভয় খাই পিছলৈ নোচোৱাকৈ পলোৱা। এনেদৰে লিখিব পাৰা, দেউতাকক দেখাৰ লগে লগে ধ্ৰুৱই খেলপথাৰৰ পৰা ভিৰাই লৰ মাৰিলে। 2018 চনত এইটো আহিছিল। তাৰপিছত চোৱা, ডলাৰ বগৰী। ডলাৰ বগৰী শব্দটোৰ অৰ্থ হৈছে স্থিৰতা নথকা। এনেদৰে লিখিব পাৰা, ডলাৰ বগৰী হ'লে জীৱনত কোনো দিনেই উন্নতি কৰিব নোৱাৰি। মানে স্থিৰতা যদিহে নাথাকে, যেনে কোনো কাম বা যিকোনো পঢ়া শুনা হওক বা যিকোনো কামত হওক স্থিৰতা যদি নাথাকে তেতিয়া উন্নতি কৰিব নোৱাৰি।
2009, 2012, 2016 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। তাৰপিছত কাণে কাণে মাৰি শব্দটোৰ অৰ্থ হৈছে যেনে তেনে। লিখিব পৰা এনেদৰে ধ্ৰুৱই কাণে কাণে মাৰিহে পৰীক্ষাত উত্তীৰ্ণ হৈ বাপেকৰ সন্মান ৰাখিলে। 2002 লগতে 2013 চনত এইটো আহিছিল। তাৰপিছত 1900 বাহ বোলা শব্দটোৰ অৰ্থ হৈছে আনন্দত অধীৰ হৈ পৰা বা বিলাস আৰু আনন্দত ঘূৰি ফুৰা। 2019 চনৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছিল। এনেদৰে লিখিব পৰা 1900 বাহ বোলাই ফুৰাৰ স্বভাৱটো নগল বাবেই বিক্ৰমৰ আজি এই অৱস্থা। তাৰপিছত উভয় নদী শব্দটোৰ অৰ্থ হৈছে অপৰ্যাপ্ত হোৱা বা উপচি থকা। এনেদৰে লিখিব পৰা ভাগ্য যেতিয়া উদয় হয় তেতিয়া মানুহৰ টকা পইচা ধন ধান আদি সকলো উভয় নদী হয়। তাৰপিছত এইটো কাণকটা শব্দটোৰ অৰ্থ হৈছে দুষ্ট। বিক্ৰমৰ দৰে কাণকটা লোকৰ সংগ ত্যাগ কৰাটো ভাল। 2020 চনত আহিছিলে। তাৰপিছত চকু দিয়া আহিছিলে 2007 চনত। চকু দিয়া শব্দটোৰ অৰ্থ হৈছে সাৱধানতা অৱলম্বন কৰা। লিখিবা এনেদৰে কৈশোৰত ভৰি দিয়া সন্তানক পিতৃ মাতৃয়ে চকু দিয়া উচিত। তাৰপিছত খাই পাত ফলা শব্দটোৰ অৰ্থ হৈছে অকৃতজ্ঞ লোক বা অশলাগী। এনেদৰে লিখিব পৰা খাই পাত ফলা লোকক মই কেতিয়াও ভাল নাপাওঁ, মানে অকৃতজ্ঞ বা অশলাগী লোকক মই বা কোনেও ভাল নাপায়। 2006 লগতে 2018 চনত এইটো আহিছিলে। তাৰপিছত কপাল ফুল শব্দটোৰ অৰ্থ হৈছে সৌভাগ্য উদয় হোৱা। এনেদৰে লিখিব পৰা অশেষ কষ্টৰ অন্তত বিক্ৰমৰ চাকৰিটো হোৱাত ঘৰখনৰ কপাল ফুলিল, মানে ঘৰখনৰ সৌভাগ্য উদয় হ'ল। 2002 চনত আহিছিলে। তাৰপিছত 2015 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে উৰহীৰ ওৰ শব্দটোৰ অৰ্থ হৈছে অপ্ৰয়োজনীয় কথাৰ আঁত বিচৰা বা আচল কথা। এনেদৰে লিখিব পৰা উৰহীৰ ওৰ ওলাই পৰাতহে ৰাইজে ঘটনাটোৰ বিষয়ে বুজি পালে। তাৰপিছত 2005 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে কাণ বাগৰা শব্দটোৰ অৰ্থ হৈছে লোকৰ মুখত শুনা। বাক্য লিখিব পৰা কাণ বাগৰা কথাত বিশ্বাস কৰি বিক্ৰম বিপদত পৰিল, মানে লোকৰ মুখত শুনা কথাত কেতিয়াও বিশ্বাস কৰিব নালাগে। তাৰপিছত 2002 চনত আহিছিলে গা গধুৰ শব্দটোৰ অৰ্থ হৈছে এলেহুৱা। লিখিব পৰা এনেদৰে গা গধুৰ লোকক কামৰ দায়িত্ব কেতিয়াও দিব নালাগে। তাৰপিছত থেৰুচিকা শব্দটোৰ অৰ্থ হৈছে আশ্ৰয়হীন হোৱা। বাক্যটো লিখিব পৰা এনেদৰে বানপানীয়ে ঘৰ দুৱাৰ উটুৱাই নিয়াত পৰিয়ালটোৰ থেৰুচিগিল, মানে পৰিয়ালটো কি হ'ল আশ্ৰয়হীন হ'ল, মানে আশ্ৰয় নোহোৱা হ'ল। 2019 চনত আহিছিল। তাৰপিছত 2003 লগতে 2012 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে গাই বাইচা শব্দটোৰ অৰ্থ হৈছে চেষ্টা কৰি চোৱা। বিক্ৰমে বেংকৰ লোনটোৰ বাবে গাই বাই চালে যদিও একো সফল নহ'ল, মানে লোনটোৰ বাবে চেষ্টা কৰি চালে যদিও সফল নহ'ল, মানে লোনটো নাপালে। তাৰপিছত চোৱা জয়দেউ কাকুতি শব্দটোৰ অৰ্থ হৈছে নেৰানেপেৰাকৈ কৰা প্ৰাৰ্থনাক জয়দেউ কাকুতি বুলি কোৱা হয়। লিখিব পৰা এনেদৰে জয়দেউ কাকুতি কৰাৰ পাছতো বিক্ৰমক ৰাইজে ক্ষমা কৰি নিদিলে। 2015, 2019 লগতে 2020 চনৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছিল। তাৰপিছত চোৱা উখল মাখল শব্দটোৰে বাক্য লিখিবলৈ দিছিল 2011 চনত, 2014 লগতে 2015 চনৰ মেট্ৰিক পৰীক্ষাত। এনেদৰে লিখিব পৰা দৰাহৰ খবৰ পোৱাৰ লগে লগেই বিয়া ঘৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছিল বা হৈছে। তাৰপিছত ন দি ক শব্দটোৰ অৰ্থ হৈছে ডাঠি ক বা জোৰ দি ক। লিখিব পৰা এনেদৰে বাক্যটো নেদেখা নুশুনা কথা এটা কোনেও ভাল বুলি ন দি ক'ব নোৱাৰে। 2003 লগতে 2018 চনৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছিল। তাৰপিছত 2007 চনৰ মেট্ৰিক পৰীক্ষাত দিছিলে দুই নাও দুই ভৰি হোৱা এই শব্দটোৰে বাক্য লিখিবলৈ। দুই নাও দুই ভৰি হোৱা শব্দটোৰ অৰ্থ হৈছে কোনো কামতে সঠিক সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থা। বাক্যটো লিখিব পৰা জীৱনৰ বাটত সিদ্ধান্ত লওঁতে দুই নাও দুই ভৰি হ'লে উন্নতি অসম্ভৱ, মানে কোনো যদি কামত সঠিক সিদ্ধান্ত ল'ব নোৱাৰি এতিয়া উন্নতি কৰাটো অসম্ভৱ হৈ পৰে। তাৰপিছত কুণ্ডত কটা শব্দটোৰে বাক্য লিখিবলৈ দিছিল 2011 চনত। কুণ্ডত কটা শব্দটোৰ অৰ্থ হৈছে ধুনীয়া। লিখিব পৰা এনেদৰে আঘোণীয়ে কুণ্ডত কটা যেন চেহেৰাৰ বোৱাৰী এজনী পালে। পাবত গজা শব্দটোৰ অৰ্থ হৈছে কৰ্তৃত্ব নথকাকৈ নিজৰ বুলি ভবা বা অস্বাভাৱিক। এনেদৰে লিখিব পৰা পাবত গজা কথা কিছুমান কৈ কোনো কাৰণতে কোনো নেতাই দেশ তথা জনসাধাৰণৰ মংগল সাধন কৰিব নোৱাৰে। 2003 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল। তাৰপিছত 2020 চনত দিছিলে কাণ সাৰলি মাৰ শব্দটোৰ অৰ্থ হৈছে নিতাল মাৰি গোপনে শুনি থকা। লিখিব পৰা এনেদৰে কাণ সাৰলি মৰা স্বভাৱৰ লোকক মানুহে ভাল নাপায়। তাৰপিছত চোৱা জাকত জিলিকা শব্দটোৰ অৰ্থ হৈছে চকুত লগা। এনেদৰে লিখিব পৰা বিক্ৰমৰ অট্টালিকাটো সমগ্ৰ অঞ্চলটোৰ ভিতৰতে জাকত জিলিকা, বিক্ৰমৰ নিলিখা বিক্ৰমহঁতৰ লিখা। বিক্ৰমহঁতৰ অট্টালিকাটো সমগ্ৰ অঞ্চলটোৰ ভিতৰতে জাকত জিলিকা। 2012 লগতে 2014 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল। নেক্সট চকু চৰহা শব্দটোৰ অৰ্থ হৈছে লোকৰ ভাল দেখি বেজাৰ কৰা।
কিছুমান মানুহ আছে যিবিলাকে আনৰ ভাল লিখিব নোৱাৰে, তেনে মানুহক চকু চৰহা বুলি কোৱা হয়। লিখিব পৰা এনেদৰে যে বিক্ৰমৰ চকু চৰহা স্বভাৱটোৰ বাবে তাক কোনেও ভাল নাপায়। 2004 লগতে 13 চনৰ মেট্ৰিক পৰীক্ষাত এই শব্দটোৰে বাক্য লিখিবলৈ দিছিল। তাৰপিছত ৰমক জমক শব্দটোৰে বাক্য লিখিবলৈ দিছিল 2016 লগতে 17 চনত। এই শব্দটোৰ অৰ্থ হৈছে ৰংচঙীয়া। এনেদৰে লিখিব পৰা বসন্তৰ আগমনে প্ৰকৃতিক ৰমক জমক কৰি তুলিছে। তাৰপিছত চোৱা চকুৰ কুটা দাঁতৰ শাল। চকুৰ কুটা দাঁতৰ শাল শব্দটোৰ অৰ্থ হৈছে শত্ৰু। লিখিব পৰা এনেদৰে মাটি বাৰীৰ সীমালৈ কাজিয়া লগাৰ পৰাই দুয়োটা ভাই ককাই চকুৰ কুটা দাঁতৰ শাল হৈ পৰিল, মানে দুয়োৰে শত্ৰু হৈ পৰিল। 2008 লগতে 2020 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। তাৰপিছত 2005 চনত দিছিলে গাজত লগা শব্দটোৰে বাক্য লিখিবলৈ। গাজত লগা শব্দটোৰ অৰ্থ হৈছে অন্তৰত আঘাত পোৱা। এনেদৰে লিখিব পৰা বিক্ৰমক গাজত লগা কথা কোৱা বাবে অমৃতৰ খং উঠিছিল। তাৰপিছত বগলী ভকত। বগলী ভকত শব্দটোৰ অৰ্থ হৈছে বাহিৰে শান্ত কিন্তু ভিতৰি দুষ্ট প্ৰকৃতিৰ। শব্দটোৰে এনেদৰে বাক্য লিখিব পৰা বগলী ভকতেৰে আমাৰ সমাজখন ভৰি পৰিছে বাবে সমাজখনৰ কেতিয়াও উন্নতি নহয়। তাৰপিছত মুখলাগ। মুখলাগ শব্দটোৰ অৰ্থ হৈছে চকু পৰি শ্ৰীহীন হোৱা, মানে মুখ লগা বুলি যে কয়। গতিকে এনেদৰে লিখিব পৰা মানুহজনৰ মুখ লাগিয়েই খেতিডৰাৰ এই অৱস্থা হ'ল। 2004 চনত আহিছিল। তাৰপিছত তলা নলা। তলা নলা শব্দটোৰ অৰ্থ হৈছে আঁতিগুৰি। লিখিব পৰা এনেদৰে তলা নলা নজনাকৈ কোনো কথাতে নিজৰ মন্তব্য দিব নালাগে। 2016 চনত দিছিলে। তাৰপিছত পানীৰ তলত কাঁইট শব্দটোৰে বাক্য লিখিবলৈ দিছিল 2006, 8 আৰু 10 চনত। শব্দটোৰ অৰ্থ হৈছে পূৰ্বতে গম নোপোৱা বিপদ। এনেদৰে লিখিব পৰা পানীৰ তলৰ কাঁইটৰ পৰা সদায় সাৱধানে থকা উচিত। তাৰপিছত বিনা মেঘে বজ্ৰপাত। বিনা মেঘে বজ্ৰপাত শব্দটোৰ অৰ্থ হৈছে হঠাতে অহা বিপদ। লিখিব পৰা এনেদৰে দেউতাকৰ আকস্মিক মৃত্যুত ছোৱালীজনীৰ বাবে বিনা মেঘে বজ্ৰপাতৰ দৰে হ'ল। 2009 চনত আহিছিল। তাৰপিছত 2014 চনত দিছিলে আশা ভৰা শব্দটোৰে বাক্য লিখিবলৈ। শব্দটোৰ অৰ্থ হৈছে বিপদত সহায় কৰোঁতা। এনেদৰে লিখিব পৰা অসমীয়া ভাষাৰ সংকটৰ সময়ছোৱাত খ্ৰীষ্টান মিছনেৰীসকল ভাষাটোৰ কাৰণে আশা ভৰসাৰ প্ৰতীক হৈ আহিছিল। এৰা ধৰা। এৰা ধৰা শব্দটোৰ অৰ্থ হৈছে নিজৰ মততে লাগি নথকা। এনেদৰে লিখিব পৰা এৰা ধৰাৰ মনোভাৱেহে শাহু বোৱাৰীৰ মাজত মিল বঢ়াই তোলে। 2017 চনত আহিছিল। নেক্সট ধোদৰ পচলা শব্দটোৰে বাক্য লিখিবলৈ দিছিল 2006 আৰু 13 চনত। শব্দটোৰ অৰ্থ হৈছে এলেহুৱা। এনেদৰে লিখিব পৰা আজিৰ প্ৰতিযোগিতাৰ পৃথিৱীত ধোদৰ পচলা মানুহৰ উন্নতি অসম্ভৱ। তাৰপিছত আমন জীমনকৈ। আমন জীমনকৈ শব্দটোৰ অৰ্থ হৈছে মন মাৰি থকা। লিখিব পৰা বাক্যটো পৰীক্ষা বেয়া হোৱা খবৰটো শুনি বিক্ৰম আবেলিৰে পৰা আমন জীমনকৈ বহি আছে, মানে মন মাৰি বহি আছে। 2009 চনৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছিল। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টি চাই ভাল পাইছে বা উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু গ্ৰামাৰৰ ভিডিঅ'সমূহ আগতে আপলোড কৰা আছে, যদিহে চোৱা নাই লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত ক্লিক কৰি তোমালোকে চাই ল'বা।